নমস্কাৰ বন্ধুসকল, মই থলগিৰি ইণ্টিগ্ৰেটেড এগ্ৰ ফাৰ্মৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আজি আপোনালোকক হাঁহ কুকুৰাৰ এটা মাৰাত্মক বেমাৰ আৰু তাৰ ভেকচিন কেতিয়া দিব লাগে, ভেকচিন ক'ত পাব আৰু ভেকচিনৰ কিমান দাম তাৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ। আপোনালোকে যাতে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকে। অসমৰ গাঁৱৰ অৰ্থনীতিত হাঁহ কুকুৰা পালনে এটা অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। বিশেষকৈ গাঁৱৰ মহিলাসকলে তেওঁলোকৰ হাত খৰচৰ বাবদ ঘৰতে হাঁহ কুকুৰা পালন কৰা দেখা যায় আৰু এই ব্যৱস্থাই গাঁৱৰ মহিলাসকলক কিছু পৰিমাণৰ হ'লেও অৰ্থনৈতিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে। কিন্তু অতিকৈ দুখৰ কথা যে ঘৰতে পোহা এই কুকুৰাকেইটা কেতিয়াবা একেলগে মৰি যোৱা দেখা যায়। যিহেতু কিছুমান মানুহে কম পৰিমাণে কুকুৰা ঘৰতে পালন কৰে, গতিকে ভেকচিন দিবলৈ অৱহেলা বা কোনোবাই দিবলৈ মন কৰিলেও কি ভেকচিন কেতিয়া দিব লাগে বা বেমাৰৰ সবিশেষ জ্ঞান নথকাৰ কাৰণে ভেকচিন দিয়া বা চিকিৎসা কৰা নহয়গৈ। হাঁহ কুকুৰাৰ বহুকেইটা বেমাৰ আমি দেখিবলৈ পাওঁ। তাৰ ভিতৰত অতিকৈ মাৰাত্মক হৈছে ৰাণীখেত বা নিউকেষ্টেল। কেতিয়াবা বেলেগ ভিডিঅ'ত আমি বেলেগ বেমাৰ আৰু তাৰ লক্ষণসমূহৰ বিষয়ে আলোচনা কৰিম। ৰাণীখেত বা নিউকেষ্টেল ডিজিজ, যাক RD বা এনডিউ বুলি কোৱা হয়, তাৰ কোনো চিকিৎসা নাই। ভেকচিনেই হ'ল ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়। সময়ত ভেকচিন দিলে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি, অন্যথা এখন ঘৰৰ সকলো কুকুৰা বা এখন ফাৰ্মৰ সকলো কুকুৰা একে ৰাতিৰ ভিতৰতে নিশেষ হোৱা দেখা যায়। পাৰামাইচোভাইৰাছ নামৰ এক ধৰণৰ ভাইৰাছৰ পৰা এই বেমাৰৰ উৎপত্তি হয়। এই বেমাৰ অতিকৈ সংক্ৰমিত আৰু বায়ুমণ্ডলৰ দ্বাৰাও ইয়াৰ সংক্ৰমণ হোৱা দেখা যায়। দানা, পানী খোৱা পাত্ৰ, বাচন বৰ্তন, মানুহৰ হাত ভৰি, বেমাৰী কুকুৰাৰ মলমূত্ৰ আদিৰ পৰা এই বেমাৰৰ সংক্ৰমণ হোৱা দেখা যায়। এই ভাইৰাছে কুকুৰাৰ নাৰ্ভাছ ছিষ্টেম, ৰেছপিৰেটৰী ছিষ্টেম আৰু ডাইজেষ্টিভ ছিষ্টেম আদিত আক্ৰমণ কৰে। এতিয়া কথা হ'ল, আপোনাৰ কুকুৰাকেইটা ৰাণীখেত হোৱা বুলি আপুনি কেনেকৈ গম পাব, বা ৰাণীখেতৰ লক্ষণসমূহনো কি কি? ইয়াৰ লক্ষণসমূহ হ'ল, প্ৰথমতে খোৱা বোৱা কম কৰিব। প্ৰথম অৱস্থাত ডেউকা দুখন তললৈ ফালে পেলাই জুপুকা মাৰি বহি থকা দেখা যায়। কেতিয়াবা উশাহ লোৱা কষ্ট হোৱাৰ বাবে মুখ মেলি দীঘলকৈ উশাহ লোৱা দেখা যায় আৰু কেতিয়াবা মূৰটো ওপৰৰ ফালে ঘূৰাই চৰাইটো ঘূৰি থকা দেখা যায়, বা কেতিয়াবা চৰাইটো খোৰা হোৱা দেখা যায় আৰু কেতিয়াবা সেউজীয়াকৈ পায়খানা কৰা দেখা যায়। প্ৰথম অৱস্থাত বেমাৰটো ধৰা পৰিলে আপোনাৰ ডক্তৰৰ পৰামৰ্শ মতে পেনিচিলিন আৰু তাৰ পাছলৈ টেট্ৰাচাইক্লিন হাইড্ৰক্লৰাইড পানীৰ লগত মিশ্ৰণ কৰি দিনে 3 বাৰকৈ খুৱাব পাৰে। কিন্তু যদি ধৰা পৰাত দেৰি হয়, তেতিয়াহ'লে আৰু একো উপায় নাথাকে। মৰি যোৱা কুকুৰা আৰু বেমাৰ হোৱা কুকুৰা যাতে আন ভাল কুকুৰাৰ সংস্পৰ্শলৈ নাহে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বেমাৰ নোহোৱাকৈ ৰখাৰ একমাত্ৰ উপায় হ'ল ভেকচিন। আমি আমাৰ কুকুৰাক 7 দিন আৰু 21 দিনত এনডি লাচোটা ভেকচিন চকুত ড্ৰপ দিওঁ আৰু প্ৰতি 6 মাহৰ মূৰে R2B ভেকচিন ইনজেকশ্যন দিওঁ। মাত্ৰ 30 টকা খৰচতে আপোনালোকেও আপোনালোকৰ ঘৰত পোহা কুকুৰাকেইটাক এই R2B ভেকচিন দি ল'ব পাৰে। অৱহেলা নকৰি যদি আপোনালোকে এই ভেকচিন দি লয়, তেতিয়াহ'লে 6 মাহলৈ আপোনালোকৰ কুকুৰাৰ মৃত্যুৰ হাৰ বহুত কম হয় আৰু লগতে আপোনালোকে অবাঞ্ছিত লোকচানৰ পৰা ৰক্ষা পাব পাৰে। আৰু এটা জৰুৰী কথা হ'ল, আপোনালোকে যিকোনো ভেকচিন বা মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকৰ ভেটেনেৰি ডক্টৰৰ লগত
আলোচনা কৰি ল'ব। তেওঁলোকৰ পৰামৰ্শ মতেহে আপোনালোকে ভেকচিন বা মেডিচিনৰ ব্যৱহাৰ কৰিব। আপোনালোকক স্ক্ৰীণত দেখুওৱা এইটো হৈছে ৰাণীক্ষেতৰ ভেকচিন R2B। আধা কেজিৰ ওপৰৰ বা 45 দিন বয়সৰ ওপৰৰ যিকোনো কুকুৰাক এইটো ভেকচিন আপোনালোকে দিব পাৰে। পাউডাৰ ফৰ্মত থকা ভেকচিনটো আৰু লগত দিয়া পানীৰ যিটো বটল সেই দুটা মিক্স কৰি 5 ml কৈ প্ৰতিটো কুকুৰা দিব লাগে। আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈ এইটো ভেকচিন দিব পাৰে। দাম মাত্ৰ 30 টকা। ভিডিঅ'টো যদি আপোনালোকৰ বাবে উপযোগী হৈছে তেনেহ'লে আমাক কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।